এই কি খবৰ? সকলোৰে ভালে আছে ন? বৰষুণ বতৰত তামাম শুইছে আৰু ন? ময়ো তামাম শুইছো, দেখিছ নাই? চকু শুই গৈছে। বৰষুণ দিওঁতে শুই ভাল লাগে ন? শুৱক শুৱক আৰু দেই, একদম ভালদৰে শুব আকৌ। পাত বিহু তলিতো ধুনীয়া ধুনীয়া ছোৱালী ওলাব ন? মইতো অলপ ধুনীয়া হ'ব লাগিব, তেতিয়াহে আমাকতো ঘূৰি চাব ন? আৰু যদি নাম্বাৰটো সুধো, যদি ঘূৰি চাই দেখো এইডাল দেখিবলৈ ইমান বেয়া, সেই বুলি ক'ব ন? অলপ ধুনীয়া বগা হ'ব লাগিব ন? অলপ কিবা এটা লগাম আৰু ক্ৰীম চিম এটা। কি ভাল আপোনালোকে ক'বচোন দেই কমেণ্টত, মানে অলপ ধুনীয়া হ'ব লাগিব ন? তেতিয়াহে কামটো হ'ব। এই ঢকুৱাখানা পাত বিহুত কোন আহিব গম পোৱা নে নাই? অমৃতা গগৈ আহিব। কিমান ধুনীয়া আইঐ। আয়া দেখি ভাল লাগিব আৰু ওচৰত পালে ন? ওচৰত পালেতো চেলফি তামাম মাৰিম মই। চেলফি মাৰিবৰ কাৰণে একদম ধুনীয়া ধুনীয়া চাৰ্ট কিনি আনিছোঁ, কালি 2টা আনিছোঁ। ভাল কাপোৰ পিন্ধি যাব লাগিব ন? চেলফি মাৰিমতো। আপোনালোক আহিব আকৌ চাবলৈ, নহাকৈ নাথাকিব দেই। মই সকলোকে মাতিছোঁ অসমবাসী ৰাইজক, আমাৰ ঢকুৱাখানা ফাট বিহু চাব আহিব দেই। অমৃতা গগৈ যেতিয়া লগ পাম ন, ভাবিছিলোঁ একদম প'ষ্ট দি মানে ফটো মাৰিম, কিন্তু ভাবিছোঁ এনেকৈতো প'ষ্ট দি ফটো মাৰিবলৈ টাইম নাপাম, চেলফি মাৰিব লাগিব আৰু। চেলফিটো অলপ মানে প'ষ্ট দি মাৰিম আৰু, অলপ শিকি থাকিব লাগিব ন? আপোনালোকো আহিব দেই, সকলোকে মাতিছোঁ ন আমাৰ ঢকুৱাখানা ফাট বিহু চাবলৈ। ঢকুৱাখানা ফাট বিহু বুলি ক'লে আকৌ বিখ্যাত আকৌ, আপোনালোকে গম পায়নে নাই? মই কৈ দিছোঁ শুনক, আৰু ফাট বিহু কোন কোন তাৰিখে আছে গম নাপায় নহয়। 13, 14, 15 মে'ত আছে। আপোনালোক সকলো আহিব, ভাল লাগিব। অমৃতা গগৈটো লগ পালেতো চেলফি মাৰিম ন? চেলফি মাৰিবৰ কাৰণে পথাৰত আহিছোঁ। চেলফি প'জটো শিকিব লাগিব ন? ঘৰত চেলফি প'জ শিকি দিলে মানুহে কয় এইটো পাগল হ'ল নেকি? সেইকাৰণে আৰু পথাৰত আহিছোঁ, চেলফি প'জ শিকি আছোঁ আৰু। টাটা। বৰষুণ দি আছে, তামাম দিছে, আপোনালোক শুই থাকক দেই। ভালদৰে শুব, টাইমতে খাব, স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, তেতিয়াহে আমাৰ ঢকুৱাখানাত আহিব পাৰিব, ফাট বিহু চাব পাৰিব ন? টাটা। অমৃতা গগৈ লগ পোৱাৰ পাছত এনেকুৱা জিলাপি কিনি খাম, পেটদম ডাঙৰ হৈ যাব লাগিব। একদম পেট ভৰাই খাম আৰু। আপোনালোকে লগ পালে খুৱাব আকৌ জিলাপি দেই, তেতিয়াহে ভাল লাগিব।